হেল্ল' এভৰিৱান, আহক আজি বনাই খাওঁ ৰৌ মাছৰ সৈতে মচুৰ দালি। আৰু প্ৰথমে মই অকণমান হালধি দি মাছ কেইপিচ সানি লৈছোঁ। তাৰ পাছতে এতিয়া অকণমান তেলত ফ্ৰাই কৰি লৈছোঁ। বেছি ফ্ৰাই নকৰোঁ যিহেতু মচুৰ দালিৰ লগত বনাম। আৰু এয়া খাম বুলি দিনতে তিয়াই ৰাখিছিলোঁ। দালি ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া মই মাছ ভজা তেলতে অকণমান পিঁয়াজ, কেঁচা জলকীয়া, তেজপাত, অলপ মছলা, লগতে নিমখ আৰু অলপ হালধি দি ভালদৰে ভাজি ল'লোঁ। তাৰ পাছতে এতিয়া দি দিলোঁ তিয়াই থোৱা মচুৰ দালিখিনি। তাৰ পাছত ইয়াতে অকণমান পানী দিম, যিহেতু দুজন মানুহৰ কাৰণে বনাইছোঁ। জোখমতে পানী দিলোঁ আৰু দালিখিনি ধুনীয়াকৈ এবাৰ উতলিব দিম। আৰু ইয়াত ধুনীয়াকৈ মোৰ দালিখিনি সিজি গৈছে। তাৰ পাছত এতিয়া ফ্ৰাই কৰি থোৱা মাছ কেইপিচ ইয়াতে দি দিলোঁ। কোনে কোনে বাৰু মচুৰ দালিৰ সৈতে মাছৰ আঞ্জা খাই পাইছে কমেণ্ট কৰিব। পিছে মই প্ৰথমবাৰ খাম আৰু ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এইফালে মই ভাতৰ থালিখনো বাঢ়ি ল'লোঁ। ভাত খাব লওঁতে আকৌ কাৰেণ্টটো গুচি গ'ল। বিৰাটেই বেছি টেষ্টি। পিছে আজিলৈ আহিছোঁ, বাই।